নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা কবিতা আলোচনা কৰিম কবিতাটিৰ নাম জননী প্ৰথমে মই কবিতাটি পাঠ কৰি দিম তোমালোকেও কবিতাটি পাঠ কৰিবা জননী কবি দুৰ্গেশ্বৰ শৰ্মা এক নোৱাৰো খুজিব ধাৰ ইহ জনমত মোৰ হকে কৰিছিলা যিমান যতন দেৱৰো দেৱতা তুমি স্নেহ অৱতাৰ কাই মনে বন্ধু মই তোমাৰ চৰণ দুই কত সুখ লঘু পাই তোমাৰ মৰম স্বৰ্গতো তুমি মোৰ দেৱী মহামায়া তুমিয়েহে য'তে ত'তে অযাচিতভাৱে দিয়া মোক আন্তৰিক কৰুণাৰ দয়া তিনি পুলকিত হয় মন তোমাৰ নামত প্ৰকৃত ঈশ্বৰী তুমি মোৰ পৰাণৰ যি পৰাণ সততেই তোমাত শীতল নোৱাৰো ফুটাব মাত অশেষ স্নেহৰ কবিয়ে কবিতাটিত মাতৃৰ প্ৰতি অকৃত্ৰিম ভক্তি প্ৰকাশ কৰি মাতৃৰ চৰণ দুখনিত প্ৰণিপাত কৰিছে আমি এতিয়া কবিতাটিৰ মূল ভাৱ বা সাৰাংশলৈ আহোঁ কবিয়ে মাতৃৰ প্ৰতি অকৃত্ৰিম ভক্তি প্ৰকাশ কৰিছে কাৰণ মাতৃয়ে তেওঁৰ অশেষ যত্ন লৈছিল নিবিচাৰাকৈয়ে তেওঁ বহুত মৰম দিছিল মাতৃৰ মৰম পাই কবিয়ে অসীম সুখ লাভ কৰিছিল হিয়া হাত পেলাইছিল মাতৃৰ মৰমৰ ধাৰ এই জনমত খুজিব নোৱাৰি সেইবাবে কবিৰ মনত মাতৃদেৱী হ'ল দেৱতাৰো দেৱতা স্নেহৰ অৱতাৰ দেৱী মহামায়া আৰু প্ৰকৃত ঈশ্বৰী কবিয়ে মাকক দেৱতাৰো দেৱতা স্নেহৰ অৱতাৰ দেৱী মহামায়া আৰু প্ৰকৃত ঈশ্বৰী বুলি কৈছে স্নেহৰ অৱতাৰ হ'ল চেনেহ বিলাবলৈ আবিৰ্ভাৱ হোৱা দেৱী স্নেহ মৰম এইবোৰ বিলাবলৈ আবিৰ্ভাৱ হৈছে দেৱী মহামায়া হ'ল আই দুৰ্গা যাক কবিয়ে দেৱী মহামায়াক আই দুৰ্গাৰ লগত তুলনা কৰিছে য'ত দানৱৰূপী শত্ৰুক বিনাশ কৰি সৎ মানুহক মৰমেৰে প্ৰতিপালন কৰে প্ৰকৃত ঈশ্বৰী হ'ল স্নেহ বা মৰম বিলাবলৈ আবিৰ্ভাৱ হোৱা দেৱী বাস্তৱত বা আচল ঈশ্বৰী যাক কবিয়ে আচল ঈশ্বৰী বুলি মাকক কৈছে সেইবাবে মাতৃৰ চৰণ দুখনিত তেওঁ সেৱা জনায় কবিয়ে সেইবাবে মাতৃৰ চৰণত সদায় প্ৰণিপাত কৰে এতিয়া আমি কবি দুৰ্গেশ্বৰ শৰ্মাৰ পৰিচয়লৈ আহোঁ 1885 চনত যোৰহাটৰ পটীয়া গাঁৱত দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয় পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা যোৰহাটৰ পৰাই প্ৰৱেশিকা আৰু 1901 চনত কোচবিহাৰৰ পৰা FA পাছ কৰে 1906 চনত কলিকতাৰ পৰা আইন বিষয়ত দক্ষতাৰে উত্তীৰ্ণ হৈ ওকালতিত মনোনিৱেশ কৰে 1911 চনত মুন্সিফ কামত নিযুক্ত হৈ পাছলৈ ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডৰ উচ্চ পদবীৰ পৰা 1940 চনত অৱসৰ লয় তেখেতৰ প্ৰথম কবিতা ল'ৰাকালটো জোনাকী কাকতত প্ৰকাশ পায় এতিয়া দুৰ্গেশ্বৰ শৰ্মাৰ প্ৰথম কবিতাটিৰ নাম কি ল'ৰাকাল এই ল'ৰাকাল কবিতাটি কোন কাকতত প্ৰকাশ পাইছিল জোনাকী কাকতত তেখেতৰ কবিতাসমূহত দাৰ্শনিক চিন্তাধাৰা পৰিস্ফুট হয় দুৰ্গেশ্বৰ শৰ্মাদেৱৰ কবিতাবিলাকত কি চিন্তাধাৰা পৰিস্ফুট হয় দাৰ্শনিক চিন্তাধাৰাৰ পৰিস্ফুট হয় এইগৰাকী কবিৰ কবিতা পুথিসমূহ হ'ল অঞ্জলি আৰু নিবেদন অমিতাক্ষ ছন্দত
লিখিত তেখেতৰ নাটকসমূহ হ'ল পাৰ্থপৰাজয়, চন্দ্ৰাৱলী আৰু বালিধৰ। 1961 চনত এইজনা দাৰ্শনিক কবিৰ দেহাৱসান ঘটে। 1961 চনত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ মৃত্যু হয়। তোমালোকে অমিতাক্ষ ছন্দ কি বুজি পাইছানে? অমিতাক্ষ ছন্দ হ'ল মিলহীন ছন্দ। ইটোৰ ছন্দৰ লগত সিটোৰ ছন্দ মিল নথকাই হ'ল অমিতাক্ষ ছন্দ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটি মুখস্থ কৰিবা, কবিতাটিৰ সাৰাংশ মুখস্থ কৰিবা আৰু কবিৰ পৰিচয়ো ভালদৰে চাবা। নমস্কাৰ।